জুবিন গাৰ্গ আছিল জুবিন গাৰ্গৰ কাষত যেতিয়া সাধাৰণ মানুহে ফটো উঠিবলৈ যায় যেতিয়া কথা পাতিবলৈ যায় তেতিয়া তেওঁৰ কাষত থকা মেনেজাৰ কেইগৰাকী গঠিয়াই বাহিৰ কৰি দিয়ে তেওঁলোকৰ মুখত খুব অশালীন আচৰণ দেখিবলৈ পোৱা যায় তেওঁলোকে কয় যে জুবিন গাৰ্গক তহতে মুতকৈ বেছিকৈ জানো নেকি এই বুলি গঠিয়াই দিয়ে ঘুচিয়াই দিয়ে সেয়া তেওঁলোকৰ আচৰণ আছিল আৰু সেই কেইগৰাকীয়ে শেষ মুহূৰ্তত সাগৰৰ মাজত যেটো দৃশ্য আমি দেখিলো বাতৰি পঢ়ি থাকোতে সেইখিনি মুহূৰ্তত সেই দৃশ্যটো দেখি কৰবাত সাংবাদিক হিচাপে খুব বিফল হৈছিল যে জুবিন গাৰ্গৰ এনেকৈ মৃত্যু হয়নে মোৰ মৃত্যু হলেও মই এনেকৈ মানি ল'ব পাৰিম মোৰ মা দেউতাই মানি ল'ব পাৰিব আপুনি মই সাধাৰণ মানুহ আমাৰ মৃত্যু হলে আমি মানি ল'ব পাৰিম কিন্তু জুবিন গাৰ্গৰ তেনেকৈ মৃত্যু হয় মাছ সাগৰত এজন মানুহক তিল তিলকৈ মৰিবলৈ তেনেকৈ মানুহে কেনেকৈ ঠেলি দিব পাৰে লাজ পাইছো বিশ্ববাসীৰ সন্মুখত তাৰ পাছত অসমবাসীক যি নাটক দেখুওৱা হল প্ৰতি মুহূৰ্তত আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে কথা হলালে প্ৰতি মুহূৰ্তত তেওঁলোকে আমাৰ পৰা এটা সঁচা লুকুৱাবলৈ চেষ্টা কৰিলে এটাৰ পাছত আন এটা আমি যিমান কান্দিছো সেইখিনি মুহূৰ্তত অসমীয়া এটা সত্য জানিবৰ বাবে সমানে জ্বলিছো কিন্তু ক্ৰোধত আমি জ্বলিছো আমি সঁচাটো জানিব লাগে আমাক ৰাইজে গালি পাৰিছে সংবাদ মাধ্যমত বাতৰি পঢ়ি আছো তাত কমেন্টসমূহ দেখি থাকো আমাক কয় যে তোমালোকে কি কৈ আছা তোমালোকে আমুকক কিয় নুসুধা এইজনক কিয় নুসুধা সেইজনক কিয় নুসুধা প্ৰথমে ভাবি আছিল সংবাদ মাধ্যমে টিআৰপিৰ কাৰণে এই খণ্ড খণ্ডকৈ ভিডিঅ'বোৰ দি আছিল কিন্তু জুবিন গাৰ্গৰ প্ৰত্যেকগৰাকী অনুৰাগী সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী কৰ্মীও কিন্তু গতিকে আমি যেতিয়া কাম কৰিছো সেইখিনি মুহূৰ্তত আমি জুবিন গাৰ্গৰ অনুৰাগী হৈ কাম কৰিছো সেইখিনি মুহূৰ্তত গতিকে সেইখিনি মুহূৰ্তত আমি